খালিটো ৰিল স্ক্ৰল কৰি থাকিলে নহব আমি পঢ়িব লাগিব সো আজি মই আপোনাৰ কাৰণে এনেকুৱা ধৰণৰ এটা ট্ৰিক লৈ আহিছো এলজেব্ৰাৰ যিটো ট্ৰিকৰ দ্বাৰা আপুনি 1 মিনিটৰ ভিতৰত এলজেব্ৰাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰিব সো আহক ফাৰ্স্ট আমি জানি লওঁ x + y = 7 x - y = 5 ইয়াতে সুধিছে x ৰ মান কিমান y ৰ মান কিমান আমি একেবাৰে কম সময়ৰ ভিতৰত কোনো ধৰণৰ মাথা নলগা কৰি কেনেকৈ পাৰিব ইয়াত বহি কলমৰ দৰকাৰ নাই ক্যালকুলেটৰৰ দৰকাৰ নাই যে ইয়াতে x টো কিহত আছে পজিটিভ আছে y টো কিহত আছে নেগেটিভত আছে আমি বেলেগ একো চাব নালাগে জাস্ট আমি ইয়াতে চাম যদি হে পজিটিভ থাকাটো 7 আৰু 5 যোগ কৰিলে কিমান হ'ব হাতে পাছে 12 12ৰ আধা কিমান 12ৰ আধা হ'ল 6 আমি আধাটোহে দেখিব লাগিব ই আছে কি হ'ব মাইনাসত আছে 7ৰ পৰা 5 গলে কিমান 2 2ৰ আধা কিমান 2ৰ আধা 1 তাৰ মানে x ৰ মান হ'ল 6 আৰু y ৰ মান হ'ল 1 আপুনি জাস্ট জানিব লাগিব যদি হে প্লাসত থাকে তেতিয়ালে প্লাসত থাকিলে দুয়োটাকে যোগ কৰি পেলাই তাৰ আধা আৰু যদি মাইনাসত থাকে তেতিয়ালে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰি তাৰে আধা গতিকে আমাৰ অংকটো শুদ্ধ হৈছে না নাই আমি এবাৰ ট্ৰাই কৰো চাই লও যে x ৰ মান কিমান আছে 6 ইয়াতে x + y = 7 যেটো দিয়া আছে আমি x ৰ মান লৈছো কিমান 6 প্লাসত আছে y ৰ মান কিমান আছে 1 আছে 6 আৰু 1 কিমান হ'ল লেফট সাইড রাইট সাইড একে সমান হৈ গল তাৰ পিছত ইয়াতে কিমান আছে x ৰ মান আছে 6 মাইনাস y ৰ মান আছে কিমান 1 গতিকে ইকুৱেল কিমান হ'ব 5 হ'ব 6 ৰ পৰা 1 গলে 5 6 আৰু 1 যোগ কৰিলে 7 ঠিক আছে মিলিছে যদি মিলিছে এবাৰ এই অংকটো আপোনাৰ কাৰণে আপুনি কমেন্ট বক্সত কমেন্ট কৰি জনাব